নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ লগত কথা পাতিম শাওণ মাহত অৰ্থাৎ বলবম উৎসৱৰ সময়ত প্ৰভু দেৱাদিদেৱ মহাদেৱ বাবাৰ পৰা আশীৰ্বাদ পাবলৈ কৰক এই 4টা কাম। আহক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰক। বন্ধু বান্ধৱীসকললৈ এটা অনুৰোধ, এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। লগতে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ কাষত থকা বেল আইকনটো ক্লিক কৰিব। আমিও সংস্কৃতি আৰু পৰম্পৰা অনুসৰি বছৰটোৰ 12 মাহৰ ভিতৰত শাওণ মাহত প্ৰভু মহাদেৱ বাবা পৃথিৱীত বিৰাজমান হয় আৰু শাওণৰ মাহটো হৈছে 12 মাহৰ ভিতৰত শ্ৰেষ্ঠতম মাহ। এই শাওণ মাহত বলবম উৎসৱ পালন কৰা হয়। সেইবাবে শুদ্ধ মনেৰে মহাদেৱ বাবাক পূজা অৰ্চনা কৰিলে আপোনাৰ মনোকামনা পূৰ্ণ হ'ব। এই মনোকামনা পূৰ্ণ কৰিবৰ বাবে আপোনাক লাগিব নদীৰ পানী বা বৌতি নিজৰাৰ পানী, গাখীৰ, বেলপাত, অপৰাজিতা ফুল, ইয়াৰ উপৰিও আপুনি কিছু পৰিমাণে ফল মূল বা মাহ প্ৰসাদ ল'ব। প্ৰথম কথা হৈছে, শিৱ বাবাক পূজা কৰাৰ আগতেই প্ৰভু গণেশ বাবাৰ শ্ৰীচৰণত সকলোখিনি বস্তু ৰাখি ল'ব আৰু সেৱা জনাই বেলপাত অৰ্পণ কৰি পাৰিলে ফল মূল কেইটামান প্ৰভু গণেশ বাবাক অৰ্পণ। তাৰপিছত আপুনি নন্দী শ্ৰীচৰণত অৰ্থাৎ আমি যাক হাড় গৰু বুলি কওঁ, তেওঁৰ শ্ৰীচৰণত সেৱা জনাই আপোনাৰ যিটো মনোকামনা সেই মনোকামনাটো ব্যক্ত কৰিব আৰু তেওঁক সম্পূৰ্ণৰূপে জনাব যে আপুনি কি কাৰণে শিৱ মন্দিৰত গৈছে বা শিৱ বাবাৰ ওচৰত গৈছে, সকলোখিনি তেওঁক জনাব। তাৰপিছত গৈ আপুনি কি কৰিব, দেৱাদিদেৱ প্ৰভু মহাদেৱ বাবাৰ লিংগত পানী, গাখীৰ, বেলপাত, অপৰাজিতা লগতে ফল মূল অৰ্পণ কৰিব। কিন্তু বন্ধু বান্ধৱীসকল, সেই পানী আৰু গাখীৰ ঢালতে শিৱ বাবাক ওম নমঃ শিৱায় মন্ত্ৰটো 3 বাৰ জপ কৰিবলৈ বা 3 বাৰ ওম নমঃ শিৱায় বুলি ক'বলৈ নাপাহৰিব। ইয়াৰ উপৰিও আপোনালোকক এটা কথা কৈ থওঁ, কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আপুনি শিৱ বাবাক পূজা অৰ্চনা কৰি শিৱ মন্দিৰৰ পৰা ওলাই আহোঁতে সেই ৰাস্তাতে যিটো আপুনি নন্দীশ্বৰক পাই গ'ল, অৰ্থাৎ হাড় গৰু বুলি যিটো কওঁ আমি, তেওঁক কিন্তু আপোনাৰ যিটো মনোকামনা সেই মনোকামনা যিটো ফলটো লাভ কৰিবৰ বাবে আপুনি যিটো শিৱ বাবাৰ ওচৰত গৈ আহিলে সেই কথাটো আকৌ তেওঁক জনাই আহিবলৈ নাপাহৰিব। এনে কৰিলে আপুনি নিশ্চয় শিৱ বাবাৰ ফল লাভ কৰিব। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। জয় আই অসম, ধন্যবাদ।